এটা এটা জেগা সাধাৰণতে একদম পথাৰ আছিলে এই পথাৰে এটুকুৰা মানে প্ৰত্যেকে আহি ভাবে যে এনেকুৱা এটা পৰিৱেশ পথাৰত হয় নাই বুলি আপুনি নিজে আহি কিনে চকুৰে মানে চাবহি ন আপোনালোকে একদম আচৰিত খাই যাব মানে ইমান ধুনীয়া এখন মানে মাছটো ইয়াত এতিয়া মেলা মাছ বিলাক আছে ৰৌ বাহু মিৰিকা গ্ৰাছ কাপ এইবিলাক মাছ আছে ইয়াতে এইফালে দলংখন আছে এইফালে ধুনীয়া ৱেলকাম টু মাই ইউটিউব চেনেল টু আপোনালোকক অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ আজি মই আছোঁ মাকুম বৰপথাৰত আছোঁ আমাৰ সুনীল দা ঘৰ তো এইটোৱে হৈছে সুনীল দা ঘৰ আছে ইয়াত মন্দিৰ এটা তো চাওক কি সুন্দৰ মন্দিৰ তো এইফালে যাওঁ ককাইদেউক লগ কৰোঁগৈ আমাৰ ককাইদেউজনক লগ পালোঁ ককাইদেউ আপোনাৰ নমস্কাৰ দেই আপোনাৰ বাৰী কি পায় কৈ দিয়ক এইফালৰ পৰা কৈ দিয়ক ইয়াতে মানে গোটেইবিলাক যিমান পাৰি ৰুইছোঁ এনেইতো চাবলৈ গ'লে আপেলৰ বাহিৰে বাকী অল প্ৰজাতি মানে গছ আছে মানে আপেলৰ বাহিৰে সকলোবিলাক আছে মানে ইয়াতে মই ৰুইছোঁ মানে প্ৰত্যেকবাৰে মানে ৰুৱেই ইয়াত যিকোনো বস্তু পালে মানে মই মোৰ এটা গছ ৰোৱাটো এটা চখ আৰু মানে যিকোনো এটা আৰু সঁচাকৈ মোৰ হাতত উঠেও আৰু এইটো এইখনে এটা এটা জেগা সাধাৰণতে একদম পথাৰ আছিলে এই পথাৰে এটুকুৰা মানে প্ৰত্যেকে আহি ভাবে যে এনেকুৱা এটা পৰিৱেশ পথাৰত হয় নাই বুলি ভাবে আৰু মানে তো মই ভাবো যে ভগৱানে সহায় কৰিছে মই খালি ৰুব লাগে ৰুওঁ আৰু বাকী ডাঙৰ দীঘল ভগৱানে কৰে মানে এতিয়া পুখুৰীটো বহুত ডাঙৰ হৈছে কেই বিঘা হ'ব পুখুৰীটো মোৰ মোটামুটি আপুনি আহক এইফালে 4 বিঘা আছে পুখুৰীটো চাওক কিমান ধুনীয়া কিমান ডাঙৰ আছে পুখুৰীটো এইফালে আপোনাৰ একচুৱেলি সেই শ্ৰীলংকা বুলি কয় সেইটো একচুৱেলি কি ৰাখিছিলে সেইটো গেষ্ট হাউচ বনাইছিলোঁ ধুনীয়াকৈ মানে টকৌ পাতৰ আৰু বাঁহৰ ৰং চং দি তাৰপিছত তাতে বিচনা আছিলে আৰু টি টেবুল টাইপৰ আছিলে কিন্তু এতিয়া ধৰক মই নিজেতো সময় নাপাওঁ আৰু কোনোবা আলহী আহিলে যায় কিন্তু সেইকাৰণে তো এইটো ইমান ইউজ নহ'ল আৰু পাছত এতিয়া মই হাঁহ কুকুৰাৰ গঁড় বনাই থৈ দিছোঁ দেখিছে নহয় এইটো ইমান ধুনীয়া চাওক শ্ৰীলংকা দিবলগীয়া লাগিছে একচুৱেলি হয় আৰু মাছ কি মাছ আছে মাছটো ইয়াত এতিয়া মেলা মাছবিলাক আছে ৰৌ বাহু মিৰিকা গ্ৰাছ কাপ এইবিলাক মাছ আছে ইয়াতে তো এতিয়াতো ইহঁতক দানা দিওঁ আৰু এইবিলাক মই নিজে কৰোঁ আৰু তাৰপিছতে বছৰেকত মানে জানুৱাৰী ঠিক তেনেকুৱা ধৰণৰ ধৰা হয় তাৰপিছত আকৌ আমি এপ্ৰিল মে'ত আকৌ নতুনকৈ এৰোঁ তেনেকুৱা ধৰণৰ এটা মানে হেৰি এটা আছে আৰু হয় এই বাৰীখনৰ মানে অকল আপেলৰ বাহিৰে সকলোবিলাক ফল মূলৰ গছৰ পৰা আদি সকলোবিলাক আছে এতিয়া পুখুৰীটো দেখিছে নহয় কিমান ডাঙৰ ইমান ধুনীয়া এটা পৰিৱেশ মানে মই মানে বুজাব পৰা নাই কিমান ধুনীয়া এইবিলাক চাওক এইবিলাক বগী জামুক হয় এইবিলাক এইফালে মাছ নিজে ছিঙি খাব পাৰি ইমান ওচৰতে চাপৰতে আছে তাৰপিছত আৰু বেলেগ ধৰণৰ ফল মূল দেখাই দিছোঁ আপোনালোকক আৰু এইফালে কি আছে এইফালে লতা বেল আছে এইফালে ডালিম আছে এইফালে চাওক তাৰপিছত এইফালে টেঙা আছে মধুৰি আছে এইফালে মধুৰি আছে আপুনি ইয়াত ব্যস্ত থকা বাবে আৰু বেলেগ কিবা কৰে চাগে মই মানে চাকৰি কৰোঁ চাকৰি কৰে হ'লেও চাকৰি যোৱা আগত আৰু অহাৰ পিছত মই ইয়াতে মানে বন্দী হৈ যাওঁ মানে আৰু মই প্ৰায় অৱসৰ সময়ত বা অৱসৰ বুলি নহয় তাৰমানে যেতিয়া ফ্ৰী পাওঁ সেই বাৰীখনতে লাগি থাকোঁ আৰু মানে ইয়াত কাম কাজ কৰি থাকোঁ আৰু তাৰপিছত এইজোপা কি হয় এইজোপা ইলাচি হয় ইলাচি ফুলিছে কিন্তু এতিয়ালৈকে ৰোৱা নাই হয়তো অহা বছৰ ৰ'ব পাৰে সেইটো ইলাচি কি নাই কেৱল মাত্ৰ সেইটো কুৱেশ্যন কৰিব লাগে সকলোবিলাক পোৱা যায় এইখিনি কি হয় দাদা এইটো একচুৱেলি এইটো মছলা গছ ন মছলা এইটো মাংসত দিব পাৰি মাংস দিব পাৰি চাহতো দিলেও ইয়াৰ বেলেগ এটা টেষ্ট এটা আহে তাৰপিছত এইটো সজিনা গছ ন এইবিলাক লাগে চিজনত খাওঁ অৱশ্যে বহুত লাগি আছে এইখিনি ডাঙৰে হৈ গ'ল ইয়াৰ পাতবিলাকো দাইলৰ লগত দি খাব পাৰি আন চব্জি ভাজি কৰি খাব পাৰি তেনেকুৱা ধৰণে এইকেইটা কি বগৰী বগৰী ঠিক আছে সেইটো এইজোপা ফাৰ্ষ্ট আছিলে এইজোপা ছেকেণ্ড এইকেইটা অলপ ডাঙৰ দেখিছোঁ বগৰী এইটো প্ৰজাতিও বেলেগ এতিয়ালৈকে নাই পকা ন এইকেইটা এইটো ফ'ৰ্থত আছে আৰু থাৰ্ডত এজোপা আছে এইকেইটা চাওক আমলখি আছে চাগে ন এইজোপা আমলখি হয় এইটো এটা লতা বেল হয় এইজোপা লতা বেল এইটোতো ভুল গছ এইজোপা প্লাম এইটো এটা প্লাম আৰু এইবিলাক ডালিম আছে আৰু নাৰিকল বিলাক আপোনালোকে দেখিব সেইফালে এইজোপা হেৰি হয় চাগে ন বগা জামুক এইজোপা কলি জামুক নে বগা জামুক কলি জামুক চাগে এইজোপা কলি ধৰিছে এইজোপা অলৰেডি চাওক নাৰিকলৰ পুলি পচাই থৈছে এইজোপা নিম গছ চাগে ন এইজোপা নিম গছ এইফালে দেখিছে নহয় সুনীল দা ঘৰ হয় এইটো তাৰপিছত এইফালে আছে আৰু এইফালে দলংখন আছে এইফালে ধুনীয়া তো দাদা ঘৰ ওপৰ উঠি পিনে আমাৰ সেইটো গোটেই পৰিৱেশটো দেখাই আছো বলক দাদা সেইফালে দেখাই দিব
ৱাও এইফালে চাওক কি সুন্দৰ এইফালে চাওক দাদা এই গোটেই আপোনাৰ মাটিডোখৰ কিমান কিমান কেইবিঘা আছে টোটেল 10 বিঘাৰ হয় অঁ ফিচাৰী এতিয়া এটা 4 বিঘা আৰু এটা 1.5 বিঘা আছে অঁ বাকী খেতি ঘৰ আৰু ধান খেতি কৰা হয় অঁ আৰু বাকী গছ গছনি তেনেকৈ ৰোৱা হয় আৰু অঁ ধান খেতি কৰা হয় ধান খেতি সেই খালী জেগাবিলাকত কৰি দিওঁ আৰু অঁ এইফালে চাওক নাৰিকল নিজে ছিঙি খাব পাৰিম এই ওপৰ পৰাই ইমান ধুনীয়া লাগিছে মই আৰু অলপ ওপৰৰ পৰা গৈ পিনি দেখাইছোগৈ আপোনালোকক এইফালে চাওক গৈছোঁ মই এইফালে চাওক 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 এইফালে চাওক পলাশ ভাই কেনেকুৱা লাগিছে এইটো আহি কচোন তলৰ পৰা ওপৰত আহি কিনে মানে পাৰ্কখন আচলতে পাৰ্ক নহয় এখন ঘৰ মানে একদম ধুনীয়াকে বনাইছে কিন্তু দেখিবলৈ পাৰ্ক নিচিনা লাগে ইমানবোৰ বস্তু আছে ইমান ধুনীয়াকে সজাই দিছে ন তো ওপৰত আহি কিনে গোটেই মানে বাৰীখন গোটেই পাৰ্কখনৰ মজা লাগিছে একদম ধুনীয়া লাগিছে এফালে ওপৰত চাইছে এফালে সেইখন আছে শ্ৰীলংকা দ্বীপ দেখিছে নে হয়তো শ্ৰীলংকা দ্বীপ সেইটো নদীৰ মাজত সেইটো মানে বহুত মানে বুজাব নোৱাৰি ন যোনে আহে তেতিয়াহে মানে এনেকে মানে বুজাব নোৱাৰি আপুনি নিজে আহি কিনে চকুৰে মানে চাবহি ন আপোনালোকে একদম আচৰিত খাই যাব নে ইমানেই ধুনীয়া এখন মানে বনাই দিছে পাৰ্কৰ নিচিনা বনাই দিছে সুনীল দাই বোলে চাওক ইয়াত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে একদম একদম মানে প্ৰকৃতিৰ পৰিৱেশত আচুং গতে লাগিছে এইফালে চাওকচোন সেইটো পুখুৰী ন সেইটো পুখুৰী ন পুখুৰীটো ইমান ডাঙৰ এইটো হৈছে মাকুম বাইপাছ সেইফালে দলংখন উঠিম কেইটা সেইটো শ্ৰীলংকা দ্বীপ দেখিছে নহয় তো সেইফালে গৈ আছো ৱাহ পৰিলে নেকি আপুনি যিহেতু চৰকাৰী চাকৰি কৰে নহয় জানো তো চৰকাৰী চাকৰি কৰি আপুনি ইয়াত কেনেকৈ ধৰক আপুনি সময় দিয়ে আপুনি ৰাইজক কি ক'ব বিচাৰে কওকচোন মানে একচুৱেলি সময়টো নিজে উলিয়াব লাগিব মানে সময়টোতো নিজাববীয়াকে নাহে আমি নিজে সময় উলিয়াব লাগিব এতিয়া ধৰক ৰাতিপুৱা সোনকালে উঠিব লাগিব গছ গছনি পৰিষ্কাৰ কৰিব লাগিব ৰুব লাগিব তাৰপিছত আকৌ অফিচৰ পৰা অহাৰ পিছতো সময় দিব লাগিব এনেই অবাবত য'ত ত'ত সময় নষ্ট নকৰি নিজৰ বাৰীখনত গছ গছনিক মানে আলপৈচান ধৰিব লাগিব তেতিয়া হ'ব আৰু গছ গছনি মানে যিহেতু প্ৰাণ আছে আমি সিহঁতক যদি মৰম চেনেহ কৰোঁ সিহঁতেও আমাৰ মৰম চেনেহত ডাঙৰ দীঘল হ'লে মই এইটোৱে জানো মানে মানে আকৌ নতুনকে ধৰণৰ উঠিছে হয় হয় ওপৰত আছে সেইবিলাক চৰাই বাঁহ আছে পৰিভ্ৰমী চৰাই আহে আৰু বাঁহ লয় আৰু গুচি যায় মইতো বিৰাট ভাল পাওঁ সেইবিলাক ল'লে আৰু মই এতিয়া বাহিৰত সিহঁতে প্ৰটেকশ্যনটো মানে কম পায় মানুহে বাদুলগুটি চাদুলগুটি মাৰে মই তেতিয়া ইয়াত আশ্ৰয় দিওঁ সিহঁতে আহে আৰামত থাকি মেলি এতিয়াও কিছুমান আৰু গছত প্ৰায় গছতে মই চৰাই বাঁহ বনাই থৈ দিছোঁ সেইবিলাকত আহি লয় মোৰ ভাল লাগে কিবা এটা সিহঁতৰ মানে যিটো মানে মোৰ ভাৱধাৰাটো ভাল লাগে মানে চৰাই চিৰিকটি আৰু এইটো মই একচুৱেলি 9 চনৰ পৰা বেছি মানে আগবঢ়াইছোঁ তো গোটেইবিলাক গছ গছনি ৰোৱা মেলাৰ পৰা আদি কৰি গোটেইবিলাক 2009 চনৰ পৰা আমি আগতে আহি বেডমিণ্টন খেলোঁ হয় তাত বেডমিণ্টন হেৰিটা আছে তাত পকা অমিতা খাওঁ আমি আগৰ পৰা আহি থকা সৰুৰ পৰা দেখা আমাৰ ককাটোৱে আমি এটা হওঁ আমি বেডমিণ্টন খেলোঁ যেতিয়া ভাগৰ লাগে তেতিয়া ককাটোৱে আমাক একদম পকা পকা অমিতা পাৰি দিয়ে খাবলৈ আৰু ইয়ালৈ আহিলে তই খালী পেটৰ কেতিয়া যাব নাপাওঁ কিবা নহয় কিবা এটা পাৱে খাবলৈ এতিয়াও পেট ভৰাই যাবা কল আছে জামু আছে আৰু কিবা কিবি ফল মূল আছে জামু মই এতিয়া খালোঁ বাৰু এটা মানে যদি আমি ইয়াত আহোঁ মানে খালী পেটত যাব নালাগে অকল ফল মূল খাই আমি মানে যাব পাৰিম মানে প্ৰত্যেক 12 মাহতে ফল মূল পোৱা যায় এই ককাইদেউ বাৰীখনত দেখিছে নহয় পুখুৰীটো সোমোৱা কি কেনেকুৱা এখন ধুনীয়া মানে দলংখন বনাই দিছে ককাইদেউ এখন নাও আছে ইয়াত ককাইদেউ এইফালে ইয়াত হাঁহো আছে নেকি হাঁহ মানে এতিয়া এই হাঁহ ইয়াত থাকে এই ঘৰটো মানে আগতে গেষ্ট হাউচ টাইপৰ বনাইছিলো এতিয়া কোনেনো থাকিব সময় নাই গতিকে হাঁহৰ মানে হেৰি বনাই দিলো এই পুখুৰীটো ধুনীয়াকে চৰাই আৰু হাঁহ তাত সোমাই থাকে তো এনেকে এই পুখুৰীটোৱে চৈ পিনে ইয়াত হাঁহ আছে ইয়াত হাঁহ থাকে ঘৰটোত এইফালে জামু খাওঁগে খালি নেকি তই খালি ক'ত আছে এইফালে ন এইফালে চাওকচোন জামুৱে চাওকচোন এইফালে চাওক মানে কচোন ইয়াৰ বিষয়ে কচোন ইয়াৰ মতে তোৰ মতে বিৰাট ভাল লাগিছে কয় আহি জামু খালে জামু খাব পাৰে কঁঠাল খাব মন গ'লে কঁঠাল আম খাব মন গ'লে আম একদম বৰ ডাঙৰ খেতি কৰা নাই কিন্তু চব গছৰ খেতি কৰিছে যেনেকুৱা গছো পুখুৰী সাঁতুৰিব মন গ'লে সাঁতুৰিব পাৰিব ধান খেতি এদিকে তামোল খেতি বাপৰে নক'বা আৰু গৰু পালন এইফালে ধান খেতি আছে এইফালে গৰু চাউল চব আছে মানে চাপৰতে কঁঠাল লাগিছে এইবিধ চাওক কাঠি জলকীয়া বুলি কয় পাবলৈ আজিকালি নাই
ঐ চাহ খাম মাতিছে চাহ খাওঁ চাহ খাই লওঁগে এতিয়া চাহ খাব দিছে এইবিলাক চাহ এইফালে ঘৰৰ কল হয় আৰু এইফালে নিজৰ গৰু গাখীৰ ন মানে ঘৰৰ গৰু গাখীৰ ন তোৰ ককাই দেউ ইয়াত বোলে কিবা বনৰীয়া হাঁহো আহে ন বনৰীয়া মানে শেৱালি হাঁহ আৰু এটা বেলেগ প্ৰজাতি আহে কেতিয়াবা কেতিয়াবা একদম মানে 40-45 জনী আহি একদম মানে গোটেই মানে ইয়াত হেৰি ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰে তাৰপিছত এটা সময়ত মানে খেলি মেলি আকৌ ধুনীয়াকে উৰি যায় তাৰমানে বিৰাট ভাল লাগে তাৰমানে মোৰ ফটো চটো মাৰি থোৱা আছে মোবাইলত চাওক ডালিম ককাইদেউ ঘৰৰ সন্মুখতে সুন্দৰ মন্দিৰ আছে তো খুব ভাল লাগিছে বহুত ধুনীয়া লাগিছে যাব ওলাইছোঁ তো খুব ভাল লাগিল আপোনাৰ ওচৰত আহি আপোনাৰ এই গোটেই পৰিৱেশটো চাই আপুনি আৰু সুন্দৰ কৰি তোলক আপোনাৰ বাৰীখন সেইটোৱে কামনা কৰিছোঁ আমি ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ আহিছোঁ ধন্যবাদ তো পাৰ্কখন চাই খুবেই ভাল লাগিল সুনীল দা বাই বাই